সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ ৰাতিপুৱাৰে পৰা, আৰু আপোনালোকে মোৰ ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু আজি মই দুপৰীয়া সাজত বনালোঁ ঢেকীয়াৰ শাকৰ ভাজি। আৰু এয়া দেখিছে, এয়া ঢেকীয়া শাকৰ ভাজি মই বনাই আছোঁ। বহুত ভাল লাগে খাই, ঢেকীয়া শাকৰ ভাজি মোৰ বহুতো প্ৰিয় হয়। আৰু ঢেকীয়া শাকত অলপমান তেল দিলে ভাল লাগে। আৰু নিমখটো অকণমান জোখমতে দিব লাগে। বন্ধুসকল, আপোনালোকে কোনে কোনে ঢেকীয়া শাক খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু এফালে মই বনাইছোঁ তৰৈ আলু ভাজি। আৰু ইয়াত যদি মাছ দুটুকুৰমান পেলাই দিয়ে, ইয়াৰ সোৱাদটো আৰু ভাল লাগে। নেমু অকণ চেপি দিব লাগে। আৰু এতিয়া যিহেতুকে ঘৰত মাছ লোৱা নাই, গতিকে এনেই বনাইছোঁ। ভিউৱাৰ্ছসকল, দেখিছে মই আহিছোঁ পাকঘৰলৈ এতিয়া, আৰু মোৰ হাতত আছে এইটো আনাৰস। এতিয়া মই বনাম আনাৰসৰ জুচ, চাই থাকক। বন্ধুসকল, ক'লৈকো ওলাই যাব পৰা নাই যিহেতুকে, সেইকাৰণে ঘৰতে খোৱা বোৱা ভিডিঅ'বিলাককে দি থাকিবলগীয়া হৈছে, চাই থাকক। আৰু বন্ধুসকল, মোৰ ভিডিঅ'বিলাক আপোনালোকৰ চাই কেনে লাগে জনাবচোন। আৰু ভিডিঅ' যিহেতুকে মই এতিয়ালৈকে বনাব ভালকৈ পৰা নাই, শিকি আছোঁ, আৰু বেয়াও হ'ব পাৰে, তাৰ কাৰণে ক্ষমা কৰিব। আৰু মোৰ ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, আৰু কমেণ্টো কৰিব, আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, আৰু ভিডিঅ'বোৰ চাই থাকিব, মোক ছাপোৰ্ট দিব। আৰু আপোনালোকৰ এটা লাইকে মোক বহুতখিনি উৎসাহ দিব, আৰু তেতিয়া নিশ্চয় নতুন এটা ভাল ভিডিঅ' বনাবলৈ মনত এটা উৎসাহ আহিব।